ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ অঞ্জনা বীচ। এইটো হ'ল অঞ্জনা বছৰ কাৰ পাৰ্কিং হয়, চাওকচোন। আপোনাৰ আমি য'ত আছিলোঁ লাষ্ট আছিলোঁ আপোনাৰ কেণ্ডলিনৰ পৰা 10 কিলোমিটাৰ হয় অঞ্জনা বীচ। ত' তাতে আহিছোঁ। আমি আছোঁ এতিয়া এখন হ'ল অঞ্জনা বীচ। বাপৰে এখন গোৱা ফেমাছ বিচে অঞ্জনা বীচ। চাওকচোন ইমান ধুনীয়া লাগিছে। বা চানচেটৰ টাইম আহি গৈছে, এতিয়া মজা লাগিছে। তলত যাওঁ দেখাম অলপ অঞ্জনা বীচখন কেনেকুৱা হয়। এখন আপোনাৰ গোৱাৰ মষ্ট ফেমাছ বিচে হয় অঞ্জনা বীচ। ইয়াৰ অলপ ফ্লেভাৰটো বেলেগ। ইয়াতে মানে বীচত যদি বালি থাকে, ইয়াতে বালি নাই, অলপ ৰক্স আছে। মানে ৰক্সটো দেখাম কেনেকুৱা টাইপৰ হয়। গতিকে মই আহি আছোঁ ইয়ালৈ। ষ্টে অন মাই চেনেল, প্লিজ ছাবস্ক্ৰাইব। চাই থাকক, গোৱা আৰু এনজয় হ'বলৈ গৈ আছে। এখনৰ বীচখনৰ টাইপটো বেলেগ অলপ। চব আপোনালোকে দেখাই আছে। চাওক এইখন বীচৰ ফ্লেভাৰটো বেলেগ। চাওক ইয়াতে কোনো মানে বালি নাই, ৰক্স আছে, ৰক্স। এইবিলাক মেন মেড ৰক্স নে কি এনে বুজি পোৱা নাই। চাওকচোন কেনেকুৱা ৰক্স আছে এইবিলাক, অঞ্জনা বীচৰ ৰক্স। চব মই আছোঁ এতিয়া অঞ্জনা বীচ। বিচত গোৱা যদি প্লেন কৰে এখন বীচ এবাৰ আহিব, কাৰণ ইয়াৰ পৰিৱেশটো অলপ বেলেগ বীচতকৈ বেলেগ হয়। ৰক্স হয়, ৰক বীচ হয় এখন। তো ভাল লাগিছে, থেংক ইউ। অঞ্জনা বীচ চালোঁ, কিন্তু ইয়াতে ৰিক্সিও এটা আপোনালোকে এইবিলাক যে দেখিছে পানী যে পৰি আছে, সেইবিলাকত নাযাব, কাৰণ বহুত শ্লিপাৰী হয়। ইয়াতে গ'লে আপোনাৰ অঘটন হোৱাৰ চান্সেছ থাকে। মই গৈছিলোঁ, অলপ শ্লিপকাৰ্ট পৰিলোঁ, অলপ ভৰিত অকণমান দুখ পালোঁ। একো নাই, বেছি দুখ পোৱা নাই। কিন্তু এইবিলাক সাৱধান থাকিব। ইয়ালৈকে আহিব আপোনালোকে, ইয়াৰ পৰা আগলৈ নাযাব, কাৰণ এইবিলাক বহুত পানী পৰি থাকে যে, বহুত শ্লিপাৰী হয়। চ' এইটো বি কেয়াৰফুল গাইছ। এতিয়া অঞ্জনা বীচ চাই হৈ গ'ল, আমি নেক্সট যাম এতিয়া ৱাগেটৰ বীচ। ত' তাৰ কাৰণে গৈ আছোঁ এতিয়া। ত' গাইছ কেনেকুৱা পালে ভিডিঅ'বোৰ জনাব, মই দেখাব পাৰিছোঁ নাই। ত' ইয়াতে বীচবিলাকত ফ্ৰী এণ্ট্ৰি হয়, কিন্তু এইখন বীচ অলপ চামচিং এক্সেপশ্যনেল। ইয়াতে কোনো খোৱা বোৱাৰ ব্যৱস্থা নাই। আছে আগত পাব, কিন্তু ইয়াতে বীচৰ কাষত নাপায়। তো বন্ধুসকল, আমি অঞ্জনা বীচ চালোঁ। অঞ্জনা বীচ চাই এতিয়া আহিছোঁ বাগেটৰ বীচ। তো অঞ্জনা বীচৰ বাগেটৰ বীচৰ ডিষ্টেঞ্চটো আপোনাৰ 2 কিলোমিটাৰমান হ'ব। তো অঞ্জনা বীচৰ ফ্লেভাৰটো বেলেগ, এখন ৰক বীচৰ, আৰু এখন আহিছোঁ বাগেটৰ বীচ। তো ইয়াৰ বীচৰ ফ্লেভাৰটো বেলেগ, গতিকে আপোনালোকে চাব দেখাই আছোঁ। তো আমি বাগেটৰ বীচ গৈ আছোঁ এতিয়া। মানুহৰ পৰা ভিৰ আছে। বাগেটৰ বীচ, বাগেটৰ। এতিয়া আমাৰ ইয়াতে সময় হৈছে আপোনাৰ 6টা বাজিছে। আমাৰ তাততো চাগে ৰাতি হ'ল এতিয়া। ইয়াতে কিন্তু 6টা বজাতো ৰাতি নহয়। তো আমি বীচত আহি আছোঁ এতিয়া, ৱাগেটৰ বীচ। মানুহৰ বেগ ক্ৰাউডি হয় বীচখন। চাওঁচোন ইয়াত বীচত যাওঁ।
বাগেটৰ বিচ চাওকচোন ইয়াৰ পৰিৱেশটোৱে বেলেগ অলপ মানুহ এজনে বহি আছে পূৰা এনজয় কৰি আছে ইয়াতে বিয়াৰ খাই খাই সঁচাকৈ দেই গোৱা লাইফটো কিন্তু মস্তি লাইফ হয় বাগেটৰ বিচত যদি আপোনালোকে ৱাটাৰ স্পৰ্টছ কৰিব বিচাৰে তেনে এখন বিচত আহিব পাৰে ইয়াতে বহুত ৱাটাৰ স্পৰ্টছ আছে বাগেটৰ বিচখন মেইনলি ৱাটাৰ স্পৰ্টছৰ কাৰণে ফেমাছ হয় তো ইয়াতে বহুত ৱাটাৰ স্পৰ্টছ আছে আৰু প্ৰাইচবিলাক কি হয় এইটো ছিজন আপোনাৰ টুৰিষ্টৰ ছিজনটো নৱেম্বৰ 15 বা ডিচেম্বৰলৈকে গতিকে ইয়াতে প্ৰাইচবিলাক চব বস্তুৰ ৰেটটো বহুত বেছি হয় গতিকে সেইমতে আপুনি আপোনাৰ নিজৰ এফৰ্ডৰ মতে যিটো আপুনি আপোনাৰ এফৰ্ডেবল হয় সেইমতে আপুনি ইয়াত পেকেজো ল'ব পাৰে গতিকে এয়া চব ৰাইজসকলে চব ৱাটাৰ স্পৰ্টছ কৰি আছে এখন হ'ল ভেগাটৰ বিচো ৱাটাৰ স্পৰ্টছ কৰিব পাৰে সেইবিলাক আপুনি চব ইয়াতে ৱাটাৰ স্পৰ্টছ কৰিব পাৰে এইবিলাক এই চালৰ পৰা আপুনি চিংগুল হয় এখন এনেকুৱাবিলাক আপুনি টুৰিষ্ট ইয়াতে ৱাটাৰ স্পৰ্টছ কৰিব পাৰে গৈ অনা হয় এখন ইয়াত দুজন মানুহ যায় আৰু এইটো চব এইবিলাক কৰিব পাৰে ৱাটাৰ স্পৰ্টছ ইয়াত চব সন্ধিয়া টাইমত ছানছেট হৈ গ'ল ইয়াতে ৱাটাৰ স্পৰ্টছৰ কাৰণে আপোনালোকে আহিলে ৱাগেটৰ বিচ আহিব বাগেটৰ ইয়াৰ কি প্ৰতিখন বিচৰ আপোনাৰ ফ্লেভাৰটো বেলেগ হয় এই ভাগেটৰ বিচৰ ফ্লেভাৰটো বেলেগ বন্দলিনৰ ফ্লেভাৰ বেলেগ তোমাৰ ফ্লেভাৰ বেলেগ তো ইয়ালৈ আহিলে প্ৰত্যেকখন বিচ আপোনালোকে ভিজিট কৰিব প্ৰত্যেকখন বিচৰে মানে কেৰেক্টাৰিষ্টিক বেলেগ আৰু মানে ফ্লেভাৰটো বহুত বেলেগ তো গোৱা আহিলে নিশ্চয় প্ৰতিখন বিচ আপোনালোকে মোৰ মতে ভিজিট কৰিব তো টেক কেয়াৰ মাই চেনেল থেংক ইউ बोला तो गाइस बढ़िया लगे बागेटर बीच आई जावा जो गोवा इतने मैं वाटर स्पोर्ट्स बहुत आसे तो देरी हल जेट स्कीइंग तो करूँ जेट स्कीइंग तो ये मजा लगे गोवा मेनलि है वाटर स्पोर्ट्स फेमास है
তো ইয়ালৈ আহিলে বহুত সাৰা এক্টিভিটিছ আছে গতিকে আপোনাক কৰিবলৈ ভাল পাব। তো গাইছ হৈ গ'ল আমাৰ এতিয়া ভাগেটৰ ব্ৰিজ, এতিয়া আমি যাম ৱাগা।